এই গীতটিৰ পৰিচালনা কৰিছে উদয় শংকৰে কিবা কবি নেকি কেৱল গীতটিৰ পৰিচালনাই নহয় উদয় মোক বহুত সহায় কৰিছে এইবাৰ মোৰ বিশেষ শাৰীৰিক হেতু অসুস্থতা বুলি নকয় আসলতে এক হেৰি থকাৰ বাবে উদয় মোক বিভিন্ন সময়ত বহুত ভালে এটা কোট নাম দিম তোৰ ধৰিব পৰা নাই উদয়ৰ অভিজ্ঞতা একদম ছুটিকে কবি মানুহ বৰ হৈছে জলদি কম মই এটাই কম মোৰ কাৰণে গোটেই জীৱনৰ পৰিক্ৰমা হ'ল যৌৱনে আমনি কৰে পাৰ্ট 2 যৌৱনে আমনি কৰে প্ৰথমখনত একেবাৰে শেষৰ লাইনত নাচি থকা ল'ৰাটোৱে আজি যৌৱনে আমনি কৰে পাৰ্ট 2ৰ গীতৰ কোৰিঅগ্ৰাফাৰ হিচাপে মই কাম কৰিছো ইয়াতকৈ আৰু ডাঙৰ আশীৰ্বাদ মোৰ কাৰণে কি হ'ব পাৰে তাৰমানে গতিকে মোৰ পৰিচয় মোৰ নাম মোৰ কাম এই লক্ষ্মীনাৰায়ণ ফিল্মছৰ যিখন বেনাৰ সেইখনেই মোৰ ভৰিকেইটা থোৱাৰ জেগাখন সেইখন বেনাৰে গতিকে আংকললে বহুত বহুত মোৰ ধন্যবাদ আৰু বহুত গালি খাওঁ মই আংকলৰ পৰা আৰু একদম মুকলিকে আজি কৈছো মই আংকললে বিৰাট ভয় কৰোঁ সেইটো আটাইতকৈ ডাঙৰ কথা গতিকে সৰু সৰু কিছুমান বস্তু আংকলে সদায় আঙুলিয়াই দিয়ে সেইখিনি লৈ এই কিছুমান দৃষ্টিভংগী লৈ পেলাই আমি সকলোৱে মিলি সেইটো অকল মোৰ গান নহয় পূজাই যথেষ্ট কষ্ট কৰিছে গানটোৰ কাৰণে প্ৰত্যেকজন নৃত্যশিল্পীয়ে তাত কষ্ট কৰিছে জোকৰ কামোৰৰ পৰা আৰম্ভ কৰি পানীৰ পৰা পলাই যায় আকৌ ধৰি আনো জ্ঞানে সহায় কৰিছে উদয় এইটো এনেকে ল'ম দেই এইটো এনেকে ল'ম ওৱান্স মোৰ গতিকে সেইটো আমাৰ সকলোৰে গান তাৰপিছতে এই দূৰত থেকে হৈছে নাই দেৰি হৈছে ইমান দেৰি কিয় কৰিছ তোক 4 দিন কিয় লাগে গান কৰিবলৈ এই হ'ল তেনেকুৱা এইফালে পলাশদাৰ লিখা আৰু দীক্ষু আৰু হেৰিয়ে গোৱা গতিকে এটা কমপ্লিট পেকেজ আপোনালোকে পাব বুলি আমাৰ বিশ্বাস আমাৰ চিনেমাখনে আমাৰ কাৰণে হিৰো আহিব চাবলৈ থেংক ইউ